এয়া হৈছে দেওবাৰে দুপৰীয়াৰ সাজ পোলাও আৰু চিকেন কাৰী। এয়া পোলাওৰ কাৰণে মই যোগাৰখিনি কৰি লৈছোঁ। সকলোবোৰ যোগাৰ কৰি লৈছোঁ। মানে আজি কি হ'ল, আমাৰ দিনত প্ৰায় মাছ খাই থকা হয়, মাংস ৰাতিয়ে খোৱা হয়, দিনত মাংস খোৱা নহয়। এখেতে ক'লে যে আজিৰ দিনত আমি মাংস খাওঁ, মাছ নাখাওঁ, বহুত মাছেই খাই থকা হয়। সেয়েহে মাংস যেতিয়া আনিলে মোৰ মনলৈ আহিল যে আজি মাংস আছে যেতিয়া মাংসৰ লগতনো কিমান ভাত খাই থাকিম, পোলাওকে খাওঁ। তাতে পোলাও বহুত দিন আমি খোৱাই নাই, মানে মই বনাই পেলাই খোৱা হোৱাই নাই বহুত দিন পোলাও। সেয়েহে ভাবিলোঁ পোলাওকে খাওঁ। পিছে মোৰ ওচৰত মানে কাজু খিচমিচ ইলাচি একোৱেই নাই পোলাওত দিবলৈ। তাৰপিছত ভাবিলোঁ মনত যেতিয়া আহিলে পোলাও খাওঁ বুলি, যি আছে তাৰে বনাম, একেবাৰে চিম্পুলেই হওক লাগিলে, মুঠতে পোলাও খামেই আৰু। সেয়া পোলাও বনাই আছোঁ। মই যেনেকৈ শিকিছিলোঁ মোৰ মাৰ পৰা, মই সেইটো ষ্টাইলতে পোলাও বনাওঁ আৰু বহুত টেষ্টি হয়। এনেকৈ একেবাৰে চিম্পুলকৈ, কিন্তু খাবলৈ বহুত ধুনীয়া হয়। পোলাও বনাই আছোঁ আৰু চাউলখিনি ভাজি হ'লে লাষ্টত মই দিম ইয়াতে আদা ৰস অকণমান আৰু জোখমতে পানী দিম। আৰু চাউল ভাজা হৈ গ'ল আৰু এতিয়া মই আদা ৰস আৰু জোখমতে পানী দি কুকাৰ ঢাকনা বন্ধ কৰিলোঁ। 2টা হুইচেল দিলে হৈ যাব। এইফালে মই মাংসৰ কাৰণে এইখিনি যোগাৰ কৰি লওঁ, কাটি বাচি বাকীখিনি বনাই হৈ গ'ল। মাংস হ'লে হৈ যাব আৰু। মাংসৰো কালাৰ ইমান ধুনীয়া আহিছে নহয়, একো ৰেচিপি দিয়া নাই আৰু চিম্পুলকৈ বনাইছোঁ। আৰু বিলাহীটো বহুত ধুনীয়া, কালাৰটো বিলাহীয়ে বৰ ধুনীয়া কৰিছে। মই ইয়াত ৰেড চিলিও দিয়া নাই, জ্বলাও একো দিয়া নাই, একেবাৰে সাধাৰণকৈ বনাইছোঁ মই। আৰু এয়া দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল, পোলাও আৰু চিকেন কাৰী। স্পেচিয়েল লাঞ্চ আজি আমাৰ। চাওকচোন, একদম চিম্পুলকৈ বনাইছোঁ, কিন্তু খাবলৈ ইমান টেষ্টি হৈছিল নহয়। দেওবাৰৰ মানে দুপৰীয়াৰ সাজটোৰ একদম তৃপ্তিৰে এসাঁজ খালোঁ আৰু বৰ ধুনীয়াকৈ পাৰ হ'ল। আজিলৈ আহিছোঁ দেই, বাই বাই।